অধ্যক্ষ মহোদয় মোৰ শেষত আৰু এটা সাপ্লিমেন্টাৰী আছে মই যেটো কথা মন্ত্ৰী মহোদয় দৃষ্টিগোচৰ কৰিছিলো যে যেটো আজিকালি পেকেট ফুড দিয়া হয় কোৱালিটি খুবেই ভাল কিন্তু বহু ল'ৰা ছোৱালী অভ্যাস নথকাৰ বাবে খাব নোখোজে সেইকাৰণে ইয়াৰ কিবা অল্টাৰনেটিভো কৰিব পাৰি নেকি যিসকলে হেতু খাব নোখোজে তেওঁলোকৰ কাৰণে যদি অন্য কিবা ব্যৱস্থা থাকে তেন্তে মই ভাবো ভাল হ'ব অধ্যক্ষ মহোদয় কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়াভাৱে যিখন নিৰ্দেশনা আহিছে গাইডলাইনছ আহিছে তাত তেওঁলোকে কৈছিল যে মাইক্ৰ নিউট্ৰিয়েণ্টছবিলাক পাব লাগে আমি ডাল খিচিৰি যিটো সাধাৰণভাৱে বনাওঁ সেইখিনি খাদ্য গ্ৰহণ কৰিলে গৰ্ভৱতী মহিলাসকলে বা শিশুসকলে অপুষ্টিকৰ শিশুসকলে যিখিনি পাব লগা তেওঁলোকে প্ৰটিন পাব লাগে মিনাৰেল পাব লাগে ভিটামিন পাব লাগে সেইখিনি নাপায় আৰু সেইকাৰণে আচলতে কি হয় যদি যিটো ইণ্টেনশ্যনত আমি তেওঁলোকক খোৱা খাদ্যখিনি দিছোঁ সেইটো আমি তাৰ ৰিজাল্টটো আমি নাপাওঁ সেইটো কাৰণে কৈছোঁ অধ্যক্ষ মহোদয় আমিও দেখিছিলোঁ যে আমি সৰুতে আমি হৰলিক্স খাওঁ বা এনেকুৱা ধৰণৰ আমি সাপ্লিমেণ্টাৰী কিছুমান প্ৰডাক্ট খাওঁ তেতিয়াহ'লে কি হয় যিটো আমি লক্ষ্যত মাল নিউট্ৰিশ্যনটো নাইকিয়া কৰিব লাগে সেইটো আমি উদ্দেশ্যত সফল হওঁ গতিকে এটা কথা ঠিক যে চাহ বাগিচাবিলাকতো আমি দেখিছোঁ যে তেওঁলোকে প্ৰটিন খাব নোখোজে ভিটামিন খাব নোখোজে মিনাৰেল খাব নোখোজে আৰু এই ক্ষেত্ৰত এটা সজাগতাৰ প্ৰয়োজনীয়তা আছে আৰু সেইখিনিৰ প্ৰতি আমি লক্ষ্য ৰাখিছোঁ যিখিনি আমি খাদ্য দিছোঁ তাত সম্পূৰ্ণভাৱে যাতে মাইক্ৰ নিউট্ৰিয়েণ্টছবিলাক থাকে সেইখিনি কাৰণে আমি দিছোঁ কিন্তু কেতিয়াবা হয় যে আমি খোৱা খাদ্যবিলাক আমি নাখাওঁ চাহ বাগিচাটো আমি বেছিকৈ নিমখ গ্ৰহণ কৰোঁ বা প্ৰটিনিয়াছ ফুডবিলাক গ্ৰহণ নকৰোঁ ইয়াৰ কাৰণে সজাগতাৰ প্ৰয়োজনীয়তা আছে আমি বিভাগে সজাগতা কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আপোনালোককো তেনেকুৱা ধৰণৰ সজাগতা সভা যাতে আপোনালোকৰ অঞ্চলবিলাকত পাতি আপোনালোকে অংশগ্ৰহণ কৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ মাননীয় অধ্যক্ষ মহোদয় মোৰ সমষ্টিত টোটেল 473টা অংগনবাড়ী চেণ্টাৰ আছে কিন্তু বেছিভাগৰ পৰা কমপ্লেইন আহে যে ইনষ্টেণ্ট কিবা আপোনাৰ ইনষ্টেণ্ট দাল খিচৰি ফৰ্টিফাইড ফুড আৰু মাল্টিগ্ৰেইন চুজি দিয়া হয় ল'ৰা ছোৱালীবোৰক খাবলৈ কিন্তু সেইবোৰ বহুত অংগনবাড়ী ৱাৰ্কাৰে মোক কমপ্লেইন দিছে সেইবোৰ সৰু সৰু কণ ল'ৰা ছোৱালীবোৰে খাব নিবিচাৰে গতিকে মই আপোনাৰ জৰিয়তে মাননীয় বিধায়ক মহোদয়ক ক'ব বিচাৰোঁ যে কিবা যদি অল্টাৰনেট ব্যৱস্থা কৰিব পাৰে ইয়াৰ উপৰিও 3 পৰা 0 আপোনাৰ সৰু বয়সৰ পৰা 3 বছৰলৈকে যিবোৰ ল'ৰা ছোৱালী আছে সিহঁতক মটৰ চাউল এইবোৰ দিয়া হয় আৰু 3 পৰা 6 বছৰৰ ল'ৰা ছোৱালীবোৰক খিচিৰি দিয়া হয় অংগনবাড়ী চেণ্টাৰবোৰত কিন্তু পৰ্যাপ্ত পৰিমাণে ল'ৰা ছোৱালীবোৰে খাব নোৱাৰে তাৰো যদি আমাৰ মন্ত্ৰী মহোদয়ে কিবা ব্যৱস্থা কৰিলে হয় বহুত ভাল হ'ল হয় Honorable Minister. অধ্যক্ষ মহোদয় আমি দুটা প্ৰকাৰে খাদ্যবিলাক আমি দিওঁ এটা হৈছে ৰেডি টু ইট ফুড আমাৰ কেন্দ্ৰবিলাকত ৰন্ধা খাদ্য আগতে খিচাৰি আছিল এতিয়া মাইক্ৰ নিউট্ৰিয়েণ্টছ দিয়াৰ ফলত তেওঁলোকে সেইখিনি খাদ্য ৰান্ধে আৰু চাউলো দিয়া হয় তাত ফৰ্টিফাইড চাউল দিয়া হয় গতিকে মই সকলোকে আপোনাক অনুৰোধ জনাইছোঁ যে মোৰ কথাখিনি এইখিনিয়ে যে মানুহে কিন্তু যিখিনি পাব লগা মাইক্ৰ নিউট্ৰিয়েণ্টছখিনি তেওঁলোকে যদি গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু আমি অকল চাউল খিচাৰি মটৰ দি পেলাই তেওঁলোকৰ পৰিপুষ্টি আমি আনিব নোৱাৰোঁ এই ক্ষেত্ৰত আমি চাম অধ্যক্ষ মহোদয় কেন্দ্ৰবিলাকলৈ গৈ গতিকে ময়ো এইটো কথা লক্ষ্য ৰাখিছোঁ যে আমি যিহেতু কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যবিলাকলৈ নিৰ্দেশনা দিছিল যে আমাৰ মানে পৰিপুষ্টিকৰ আহাৰ দিয়াৰ পিছতো মানে আমি অপুষ্টিকৰ ল'ৰা ছোৱালীবিলাকৰ সংখ্যা আমি কমা নাই কিয় এই গোটেইখিনি কথা আমি চালি জাৰি চাইছিলোঁ আৰু তাৰপিছত আমি এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ তথাপি অধ্যক্ষ মহোদয় আমি কেন্দ্ৰবিলাকত চাম কিন্তু সাধাৰণভাৱে আমি যিখিনি চাউল দিওঁ তেওঁলোকে ঘৰত এইখিনি গ্ৰহণ কৰিব পাৰে তাত আমি ফৰ্টিফাইড চাউল এইকাৰণে দিছোঁ যে ফৰ্টিফাইড ৰাইচটো গ্ৰহণ কৰিলেহে আচলতে অপুষ্টিকৰ শিশুবিলাকে পুষ্টিকৰ মানে দিশে আগবাঢ়ি যায় আপুনি নিজেও জানে আপুনি নিজেও এজন ডক্টৰ গতিকে মই সেইকাৰণে অনুৰোধ জনাইছোঁ যে আচলতে পুষ্টিকৰ খাদ্যবিলাক যাতে গ্ৰহণ কৰে তাৰ ওপৰতহে আমি আচলতে জোৰ দিব লাগে ধন্যবাদ খাব নোৱাৰে কাৰণে অল্টাৰনেটিভ কিবা ব্যৱস্থা কৰিব পাৰে নেকি সেইবোৰ নালাগে কুৱেশ্যন নম্বৰ 22 শ্ৰী জাকিৰ হোসেন সিকদাৰ কুৱেশ্যন নম্বৰ 22 অধ্যক্ষ মহোদয় উত্তৰসমূহ সদনত দিয়া আছে কুৱেশ্যন নাই অধ্যক্ষ মহোদয় আনসাৰটো পাইছোঁ যোৱা বিধানসভাতো এই কুৱেশ্যনটো কৰিছিলোঁ আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে কৈছিলে যে যিমান সোনকালে হয় ইমান সোনকালে এই পদগুলো পূৰণ কৰা হ'ব অত্যন্ত পৰিতাপের বিষয় যে আমার এইটোৰ কাৰণে আমি ভাবো যে আমার 126 গোটে 126 জন বিধায়কৰ এই সমস্যাটা আছে যত পিএমআই দেখা গৈছে যে পিএমআই কমপ্লিট হৈছে কিন্তু জব কাৰ্ডৰ যে পইচাটো পাব লগা আছিল এই পইচাটো পোৱা নাই আমি নিজে
1 মাহ সেইটো লৈ চালোঁ চাই লাষ্টত এটা বস্তু পালোঁ যে ওপৰৰ পৰা প্ৰেছাৰ যায় এই প্ৰগ্ৰেছ ৰিপৰ্টৰ কাৰণে আৰু যেতিয়া প্ৰগ্ৰেছ ৰিপৰ্টটো হয় তাত কমপ্লিশ্যন দেখাৰ পিছত এই জব কাৰ্ডৰ কুৱেশ্যনটো কৰক মন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই সেইটোৱে কৈছোঁ আইডি ক্ৰিয়েট নহয় এই দুখীয়া মানুহৰ লাখ লাখ দুখীয়া মানুহে পইচা পোৱা নাই এই ভেকেঞ্চিৰ কাৰণে কাৰণ এজন GRS GPC এজনে এটা জিপি কৰিব নোৱাৰে কিন্তু ইবিলাকক 2 3টা 4টা জিপি দিয়া হৈছে ইবিলাকে আৰু এক্সট্ৰা মানুহ ৰাখিছে মন্ত্ৰী ডাঙৰীয়া আপোনাক কি লাগে এক্সট্ৰা মানুহ ৰাখিছে তাত আৰু এইবিলাকে আৰু আপোনাক কি লাগে আৰু এটা মাৰ্কেট আপুনি কুৱেশ্যনটো কৰক মই কি বিচাৰি আপুনি মন্ত্ৰীৰ পৰা স্যার 1 মিনিট স্যার মই এটা ডাটা দিছো স্যার আজিলৈকে হাইলাকান্দি মাত্ৰ 23 জন মানুহে 100 দিনৰ পেমেন্ট পাইছে আসামৰ অৱস্থা এনেকুৱা যে টোটাল আমাৰ 41,86,000 এক্টিভ জব কাৰ্ড আছে তাৰ ভিতৰত মানে 51,954 জনে 21-22 পাইছে এটা মন্ত্ৰী ডাঙৰীয়া জানে এতিয়া আপোনাক কি লাগে আপুনি এতিয়া কথাটো হ'ল যেহেতু এই আঁচনিৰ পৰা এই মানুহবিলাকৰ ৰিমুনাৰেশ্যন দিয়া হয় তাত কি অসুবিধাৰ কাৰণে যে অনাৰেবল মিনিষ্টাৰ ইমান দিন এই পোষ্টগুলা হেংগিং কৰি ৰাখা এই বস্তুটো ঠিক আছে গম পোৱা নাই মন্ত্ৰী ক'ব অধ্যক্ষ ডাঙৰীয়া আমাৰ সন্মানীয় বিধায়ক জাকিৰ হোসেন লস্কৰ ডাঙৰীয়া তেখেতে মোক সুধিছিলে যে কিমান কৰ্মচাৰীৰ সংখ্যা আছে বা পদ কিমান আছে আৰু কিমান মানে খালী আছে আৰু ইতিমধ্যে কিমান খালী আছে তেখেতক মই জনাইছোঁ যে আমাৰ কৰ্মৰত যিবোৰ আছে যেনেকুৱাকৈ এক্ৰিয়েটেড ইঞ্জিনিয়াৰ 26টা আমাৰ কৰ্মৰত হৈ আছে খালী হৈ আছে তাত মানে 34টা আমাৰ GPC আছে কৰ্মৰত হৈ আছে 52 জন আউট অফ 62